নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ। তামিলনাডুত থকা অসমীয়া লোকলৈ জৰুৰী খবৰ। চৰকাৰী ঘৰ পোৱা লোকসকল সাৱধান। সংখ্যালঘু জনসাধাৰণৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। হিজাব পিন্ধা ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণ নকৰাৰ বাবে গ্ৰেপ্তাৰ দুজন লোক। কৰিলে যাব লাগিব জেললৈ। কঠোৰ হৈছে অসম আৰক্ষী। এই মুহূৰ্তত দৰ্শকসকলক জনাবলৈ লৈছোঁ আজিৰ দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ কথা অস্বীকাৰ সেবা কৰ্তৃপক্ষৰ। ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত পৰীক্ষা নিয়ন্ত্ৰকৰ। আৰু প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি মন্তব্য নয়নজ্যোতি শৰ্মাৰ। 3 দিনৰ ভিতৰত গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সেৱাক দিব লাগিব উত্তৰ। আৰু জনতা ভৱনলৈ সেৱাৰ সচিবক মাতি পঠিয়াইছে মুখ্যমন্ত্ৰীয়ে। মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ কথা অস্বীকাৰ সেৱা কৰ্তৃপক্ষৰ। প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত পৰীক্ষা নিয়ন্ত্ৰকৰ। আৰু প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি মন্তব্য নয়নজ্যোতি শৰ্মাৰ। এই মুহূৰ্তত দৰ্শকসকলে জনাবলৈ লৈছোঁ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। হিজাব পিন্ধা ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিব। কৰ্ণাটকৰ শিক্ষামন্ত্ৰীৰ সতৰ্কবাণী। 9 মাৰ্চত ৰাজ্যখনত অনুষ্ঠিত হ'ব PhDৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ পোৱাসকল সাৱধান। যিকোনো মুহূৰ্তত যাবলগীয়া হ'ব পাৰে জেললৈ। মেৰাপানী আৰক্ষীৰ জালত PMGayৰ ঘৰ লাভ কৰা 2 হিতাধিকাৰী। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণ নকৰাৰ বাবে গ্ৰেপ্তাৰ লোক দুজনক। আৰু অভিযুক্ত নন্দেশ্বৰ দাস আৰু ভূপেন দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। গৃহ নিৰ্মাণ নকৰাকৈয়ে লোক দুজনে আঁচনিৰ সমুদায় ধন বেংকৰ পৰা উলিওৱাৰ অভিযোগ। আৰু ঘৰ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত খৰচ কৰিছিল আঁচনিৰ ধনখিনি। মেৰাপানী পঞ্চায়তে লোক দুজনৰ বিৰুদ্ধে থানাত দিছিল অভিযোগ। আৰু এই অভিযোগৰ ভিত্তিত লোক দুজনক গ্ৰেপ্তাৰ কৰে মেৰাপানী আৰক্ষীয়ে। মুহূৰ্তত দৰ্শকসকলৰ বাবে ওলাই আহিছে এটা ডাঙৰ খবৰ। আৰক্ষীয়ে দিলে কঠোৰ নিৰ্দেশনা। ফাকুৱাক লৈ অসম আৰক্ষীয়ে দিছে কঠোৰ নিৰ্দেশনা। এই ভুল কৰিলে যাব লাগিব জেললৈ। কঠোৰ হৈছে অসম আৰক্ষী। আৰু ফাকুৱাত উদন্ত চালকৰ ঠিকনা হ'ব কাৰাগাৰ। চালকে সম্পূৰ্ণৰূপে মানিব লাগিব যান বাহন আইন। আৰু আনৰ জীৱন বিপদাপন্ন কৰা কোনো ধেমালিয়েই গ্ৰহণযোগ্য নহয়। আৰু এনে চালকৰ বিৰুদ্ধে নিকটৱৰ্তী আৰক্ষী চকীত দিব পাৰিব অভিযোগ। আৰু দুৰ্ঘটনামুক্ত ফাকুৱা উদযাপন কৰাৰ প্ৰয়াস অসম আৰক্ষীৰ। ফাকুৱাক লৈ অসম আৰক্ষীয়ে দিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে ওলাই আহিছে এটা অতি ডাঙৰ খবৰ। তামিলনাডুত থকা অসমীয়ালৈ অত্যন্ত জৰুৰী খবৰ। অসমীয়া লোককো আক্ৰমণ কৰাৰ ভুৱা অভিযোগ। তামিলনাডুত হিন্দীভাষী লোকক হত্যা কৰা খবৰক লৈ দেশজুৰি ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু তামিলনাডুত থকা প্ৰৱাসীসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আৰু শংকাত পৰিলে আৰক্ষীক জনোৱাৰ আহ্বান তামিলনাডু প্ৰশাসনৰ। 042122033313 9498101300 আৰু 9498101320 আৰু এটা নম্বৰ হৈছে 9498111191। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে ওলাই আহিছে এটা ডাঙৰ খবৰ। সংখ্যালঘু জনসাধাৰণৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। লাভ কৰিব সংখ্যালঘু চাৰ্টিফিকেট। মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। মুছলমান খ্ৰীষ্টান শিখসকলে লাভ কৰিব চাৰ্টিফিকেট। আৰু চাৰ্টিফিকেট লাভ কৰিবলৈ হ'লে আধাৰ কাৰ্ড, এড্ৰেছ প্ৰুফ লগতে ঠিকনাৰ প্ৰমাণ পত্ৰ দিব লাগিব। RTPS পৰ্টেলত গৈ আবেদন কৰিব পাৰিব।